Hello everyone friends, once again welcome back to my channel. বন্ধুসকল আজি মই এটি নতুন ভিডিও লৈ আহিছো। এইটো ভিডিওত মই আলোচনা কৰিবলৈ গৈ আছো যে আমাৰ বয়স 35-40 বছৰ হোৱাৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা দিয়ে। আমাৰ মাংসপেশীবোৰ দুৰ্বল হ'বলৈ ধৰে, আমাৰ শৰীৰৰ হীৰা উপহীৰাবোৰ কমজোৰি হ'বলৈ ধৰে আৰু আমাৰ বডিৰ ষ্টেমিনা কমি যাবলৈ ধৰে। বিশেষকৈ বন্ধুসকল বয়স 40 বছৰ হোৱাৰ পিছত আপুনি আপোনাৰ শৰীৰটোক ভালকে বুজি পাব লাগিব। আপোনাৰ শৰীৰে কি বিচাৰিছে, আপোনাৰ শৰীৰত কি ব্যাধি আছে সেইখিনি জনা অতি দৰকাৰ। আজিৰ ভিডিওত বন্ধুসকল মই 5 প্ৰকাৰৰ হাৰ্বছ অৰ্থাৎ বনৌষধিৰ বিষয়ে কম, যি বনৌষধ আপোনালোকে ব্যৱহাৰ কৰিলে আপোনাৰ ষ্ট্ৰেংথ, ষ্টেমিনা আৰু এনাৰ্জি মেইনটেনেন্স কৰি ৰাখিব পাৰিব। এই বনৌষধিয়ে আপোনাৰ গাঁঠি বিষ বা হাড়বোৰ মজবুত কৰি ৰাখিব আৰু আপোনাৰ ইমিউনিটি বঢ়াই ৰখাত সহায় কৰিব। আজিৰ ভিডিওত বন্ধুসকল জানিব পাৰিব সেই হাৰ্বছবোৰৰ বিষয়ে, লগতে সেই হাৰ্বছবোৰৰ উপকাৰিতাৰ বিষয়ে আৰু সেই হাৰ্বছবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়েও আলোচনা কৰিম। তেন্তে আহক পলম নকৰি এই ইন্টাৰেষ্টিং ভিডিওটো আৰম্ভ কৰোঁ আৰু জানি লওঁ সেই হাৰ্বছবোৰৰ ব্যৱহাৰৰ বিষয়ে। বন্ধুসকল আজি যি 5বিধ হাৰ্বছৰ কথা মই ক'বলৈ গৈ আছোঁ, এই হাৰ্বছবোৰৰ বোলো এইটো বেছি ভাল, সেইটো বেছি পায় বা এইটো 1 নম্বৰ আৰু 2 নম্বৰ এনেকুৱা কোনো মূল্যায়ন বা কোনো ৰেংকিং মই কৰিব যোৱা নাই। মই 5বিধ যি হাৰ্বছৰ বিষয়ে ক'বলৈ গৈ আছোঁ, এই 5বিধৰ আপুনি যিকোনো এবিধ বা 2বিধ ব্যৱহাৰ কৰিব পাৰিব, ইয়াৰ কোনো ৰেংকিং নাই। এতিয়া বন্ধুসকল এই 5বিধ হাৰ্বছৰ আমাৰ লিষ্টৰ প্ৰথম বিধৰ কথা মই ক'বলৈ গৈ আছোঁ, সেইবিধ হৈছে আপোনাৰ কেশৰ। বহুতে এই কেশৰক জাফৰান বুলি কয় আৰু বহুতে ইংৰাজীত চেফ্ৰন নামেৰেও ইয়াক চিনি পায়। পৃথিৱীৰ ভিতৰত আটাইতকৈ দামী হাৰ্ববিধ হ'ল কেশৰ, সেইকাৰণে ইয়াক বহুতে ৰেড গোল্ড বুলিও সম্বোধন কৰে। বন্ধুসকল ইয়াৰ উপকাৰিতা ইমান বেছি যে যদি আপুনি এইটো কিনোতে টকা খৰচ হয় কিন্তু তথাপিও কিন্তু আপোনাৰ গাত নালাগে। কেশৰত ক্ৰচিটিন আৰু ক্ৰচিন নামৰ দুটা এন্টিঅক্সিডেন্ট থাকে, যিয়ে আপোনাৰ বডিত ভিগৰ আৰু ভাইটেলিটি অৰ্থাৎ যৌনশক্তি বঢ়ায়। আৰু এই কেশৰত এন্টি ইনফ্লেমেটৰী বহুত পৰিমাণে থাকে, যিয়ে আপোনাৰ গাঁঠিৰ বিষ উপশম কৰাত যথেষ্ট সহায় কৰে। লগতে আপোনাৰ যিটো জ্বলন পূৰণ আছে বা জ্বলাপোৰা আছে সেইটো নাইকিয়া কৰি দিয়ে, হাড় গাঁঠিক মজবুত কৰি ৰাখে। ইয়াৰ উপৰিও কেশৰে আপোনাৰ ষ্ট্ৰেছ কমাই ৰাখে আৰু আপোনাৰ মনটোক সদায় ফূৰ্তিময় কৰি ৰাখে আৰু আপোনাৰ ইমিউনিটি বঢ়াই দিয়ে। বন্ধুসকল যদি আপুনি কেশৰ ব্যৱহাৰ কৰিব খুজিছে তেতিয়াহ'লে আপুনি 2-4টা কেশৰৰ আঁহ ৰাতি অলপ পানী বা গাখীৰত ভিজাই বা তিয়াই থৈ দিব। ৰাতিপুৱা আপুনি এগিলাচ গৰম গাখীৰত সেইখিনি বস্তু মিলাই লৈ পেলাই ৰাতিপুৱা নাস্তা খোৱাৰ সময়ত আপুনি খাই ল'ব। গাখীৰত কেশৰ মিলাই খালে আপোনাৰ স্কিনৰ উজ্জ্বলতা বাঢ়িব আৰু বয়স হোৱাৰ লগে লগে আপোনাৰ মুখ বা চুলিত হোৱা পৰিৱৰ্তনবোৰ লাহে লাহে নাইকিয়া হৈ যাব। বন্ধুসকল কেশৰ বহুত উপকাৰী হাৰ্বছ, কিন্তু ইয়াত সমস্যা এটা আছে। সমস্যাটো হ'ল ইয়াৰ লগত ভেজাল বস্তু মিহলাই দিয়ে, কাৰণ যিহেতু কেশৰ বহুত দামী বস্তু, গতিকে সেইকাৰণে অধিক মুনাফাৰ কাৰণে কেশৰৰ লগত কিবা ভেজাল বস্তু মিলাই পেলাই বহুতে বিক্ৰী কৰি আছে। বন্ধুসকল আপুনি আচলি আৰু ডুপ্লিকেট, অৰিজিনেল বা ডুপ্লিকেট কেশৰটো আপুনি চিনি পাবলৈ বহুত টান লাগিব। সেইকাৰণে বন্ধুসকল মই কৈছোঁ যে আপুনি তেনেকুৱা ভাল কিছুমান কোম্পানীয়ে আপোনাৰ তেনেকুৱা ভাল ছাপ্লিমেণ্ট, কেশৰযুক্ত কিছুমান ছাপ্লিমেণ্ট তৈয়াৰ কৰিছে, তেনেকুৱা আপুনি ছাপ্লিমেণ্ট ল'ব পাৰে। বিশেষকৈ মোৰ ক্ষেত্ৰত মই ডাবৰ কোম্পানীৰ যিটো ছাপ্লিমেণ্ট আছে মই সেইটো লৈ আছোঁ। একচুৱেলি তাত মই বহুতখিনি উপকাৰ পাইছোঁ আৰু তাত কিন্তু এই কোম্পানীয়ে কিন্তু আপোনাৰ 100% পিয়ৰ কেশৰ ব্যৱহাৰ কৰে। আপুনিও যদি ইচ্ছা কৰে ব্যৱহাৰ কৰিব পাৰে। আহক বন্ধুসকল এতিয়া আমি দ্বিতীয় বিধ হাৰ্বছৰ বিষয়ে আলোচনা কৰোঁ। বন্ধুসকল আমাৰ লিষ্টৰ দ্বিতীয় বিধ হাৰ্বছ হ'ল অশ্বগন্ধা। এই অশ্বগন্ধাই ষ্ট্ৰেছ কমাই দিয়ে, আপোনাৰ শৰীৰত শক্তি বঢ়াই দিয়ে আৰু এই অশ্বগন্ধাই আপোনাৰ ইমিউনিটি বুষ্ট কৰি দিয়ে। এই অশ্বগন্ধাত থকা এন্টি ইনফ্লেমেটৰীয়ে আপোনাৰ গাঁঠিৰ বিষৰ ক্ষেত্ৰত যথেষ্টখিনি আৰাম দিয়ে। বন্ধুসকল অশ্বগন্ধা কেপচুল আৰু পাউডাৰ আকাৰত পোৱা যায়। যদি আপুনি কেপচুল খাব খুজিছে তেতিয়াহ'লে কোম্পানীয়ে বা মেনুফেকচাৰ আপোনাৰ যিসকলে এইটো তৈয়াৰ কৰি আছে তেওঁলোকে ড'জটো যি হিচাপে দিয়ে সেই হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আপুনি এই পাউডাৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে তেতিয়াহ'লে আপুনি 5ৰ পৰা 10 গ্ৰাম পাউডাৰ 1 গিলাচ গৰম পানী বা গৰম গাখীৰত মিলাই পেলাই দৈনিক 2 বাৰ খাব পাৰে। আমাৰ 3 নম্বৰ হাৰ্বছটো হৈছে চাতাবৰী। বন্ধুসকল এই চাতাবৰীয়ে আমাৰ বডিৰ ষ্টেমিনা আৰু ইমিউনিটি বুষ্ট কৰি ৰাখে বা বঢ়াই তোলে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই চাতাবৰীয়ে হৰম'নেল বেলেন্সটো ঠিক কৰি ৰাখে। মহিলাসকলৰ পিৰিয়ডছৰ আগত বা পিছত তেওঁলোকৰ শৰীৰৰ কিছুমান সমস্যা দেখা দিয়ে, সেই তেনে সমস্যাৰ ক্ষেত্ৰত এই চাতাবৰী গুৰিয়ে যথেষ্টখিনি সহায় কৰে, যথেষ্ট উপশম দিয়ে।
এতিয়া যদি আপুনি শতাৱৰী পাউডাৰ ল'ব খুজিছে বা শতাৱৰী পাউডাৰ আৰু কেপচুল দুটা ফৰ্মত পোৱা যায় যদি আপুনি শতাৱৰীৰ পাউডাৰ ল'ব খুজিছে তেতিয়াহ'লে আপুনি 1 চামুচ পাউডাৰ দৈনিক 1 গিলাচ গাখীৰ বা 1 গিলাচ গৰম পানীত মিহলাই পেলাই দৈনিক দুবাৰ আপুনি খাব পাৰে আৰু যদি আপুনি কেপচুল হিচাপে ব্যৱহাৰ কৰিব খুজিছে তেতিয়াহ'লে মেনুফেকচাৰাৰে যি হিচাপে বা যি নিৰ্দেশ দিছে সেইমতে আপুনি ব্যৱহাৰ কৰিব লাগিব বন্ধুসকল আজিৰ ভিডিঅ'ত আমাৰ ৪ৰ্থ নম্বৰ হাৰ্বটো হৈছে হালধি অৰ্থাৎ টাৰ্মেৰিক বন্ধুসকল হালধিত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰি পোৱা যায় যিয়ে আপোনাৰ শৰীৰৰ গাঁঠিৰ বিষ বা মাংসপেশীৰ বিষ এনে ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰা দেখা যায় তাৰোপৰিও হাৰ্টৰ সমস্যাৰ ক্ষেত্ৰত এই হালধি গুড়ি সেৱনে যথেষ্ট উপকাৰ সাধন কৰে মগজ অৰ্থাৎ ব্ৰেইন সিস্টেম ইমপ্ৰুভ কৰাৰ ক্ষেত্ৰত এই হালধিৰ ব্যৱহাৰ বহুত পুৰণা বন্ধুসকল যদি আপুনি হালধি গুড়ি ব্যৱহাৰ কৰিব খুজিছে তেতিয়াহ'লে আপুনি 1 চামুচ হালধি গুড়ি দৈনিক 1 গিলাচ গাখীৰ বা 1 গিলাচ গৰম পানীত মিহলাই পেলাই তাৰ লগত 1 চিকুট জালুকৰ গুড়ি দি ৰাতি শোৱাৰ আগে খাই ল'ব পাৰে বন্ধুসকল হালধি গুড়ি ব্যৱহাৰৰ ক্ষেত্ৰত মই কওঁ যে আপোনালোকে বজাৰৰ পৰা ডাইৰেক্ট যিখিনি পাউডাৰ গুড়ি থাকে তেনেকুৱা গুড়ি নানিব পাৰিলে আপোনালোকে গোটা হালধি কিনি আনিব আনি পেলাই ঘৰতে আপুনি সেইবিলাকে খুন্দি বা গ্ৰাইণ্ডাৰ মেচিনত দি পেলাই গুড়ি কৰি ল'ব তেতিয়া আপোনাৰ হয়তো অৰিজিনেল গুড়িটো আপুনি খাবলৈ পাব বন্ধুসকল আজিৰ এই ভিডিঅ'ত একেবাৰে শেহতীয়া অৰ্থাৎ 5 নম্বৰ যেটো হাৰ্বছ সেইটো হ'ল সাফেদ মুছলি বন্ধুসকল এই সাফেদ মুছলি সিৰাপ কেপচুল আৰু পাউডাৰ ফৰ্মত পোৱা যায় বিশেষকৈ পুৰুষৰ বাবে বহুত উপযোগী এইবিধ হাৰ্বছ বন্ধুসকল পুৰুষৰ ষ্ট্ৰেংথ আৰু ষ্টেমিনা বঢ়োৱাৰ উপৰিও এইবিধ হাৰ্বছে সেক্সুৱেল প্ৰব্লেম বহুত ইমপ্ৰুভ কৰে বন্ধুসকল কেপচুল আৰু সিৰাপটো তৈয়াৰ কৰোঁতা বা সেই মেনুফেকচাৰৰ নিৰ্দেশ মতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু যদি পাউডাৰ ব্যৱহাৰ কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে আধা চামুচ পাউডাৰ দৈনিক 1 গিলাচ গৰম পানী বা গৰম গাখীৰত মিলাই পেলাই দিনে দুবাৰ খাব পাৰে বন্ধুসকল আজি আলোচনা কৰা এই 5 বিধ হাৰ্বছৰ ভিতৰত আপুনি যিকোনো এবিধ বা দুবিধে ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ বয়সৰ বা বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ বডিত আমাৰ শৰীৰত যিবিলাক মানে পৰিৱৰ্তন দেখা যায় সেই পৰিৱৰ্তনৰ পৰা আপুনি বাচি থাকিবলৈ এই 5 বিধৰ যিকোনো দুবিধ হাৰ্বছ ব্যৱহাৰ কৰিব পাৰে আশা কৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকে চাই পেলাই ভাল পাইছে আৰু কিবা নহয় কিবা এটা শিকিব পাৰিছে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰক আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথম চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই থব যাতে পৰৱৰ্তী মই যি ভিডিঅ' আৰু পোনপ্ৰথমে নটিফিকেশ্যনটো আপুনি পায় বন্ধুসকল যদি আপোনালোকে ভাবিছে যে আনও উপকৃত হওক তেতিয়াহ'লে মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সুখত থাকক ভালে থাকক দৈনিক পৰ্যাপ্ত পৰিমাণে পানী খাব দৈনিক কমেও 1 ঘণ্টা ব্যায়াম কৰিব বন্ধুসকল আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকছত তেতিয়ালৈকে মোক আহিব দিয়ক ধন্যবাদ